নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আপোনালোকৰ সকলোৰে ঘৰত থকা আদা, নহৰু, জলকীয়া এই সকলোবোৰে বনোৱা এটা আচাৰৰ ৰেচিপি লৈ আহিছোঁ। যদি ভাল লাগে ৰেচিপিটো মোক কমেণ্ট কৰি জনাব আৰু এটা লাইক কৰিব। বলক তেতিয়াহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আজি। ভাল লাগিলে এটা লাইক কৰিবলৈ নাপাহৰিব। মই প্ৰথমতে এনেদৰে আদা, নহৰু, জলকীয়া চব ধুনীয়াকৈ গুচাই ল'লোঁ আৰু এইখিনি ভালদৰে ধুই ল'ম। মই ধুই লৈ পিনি এইখিনি মই আধা পিচা কৰি ল'ম, মিক্সিত সম্পূৰ্ণকৈ পিচি নেপেলাব, আধা পিচা কৰিব আৰু অকণমান পিচি পিনি ৰ'দত বা পানীৰ ভাপটো শুকাব দিব। আৰু এতিয়া মই মছলা জিৰা পাউডাৰ, ধনিয়া পাউডাৰ আৰু ৰেড চিলি পাউডাৰ সমানে মিক্স কৰি ল'লোঁ। মিক্স কৰি লৈ এইখিনি মই একেলগে থৈ দিছোঁ আৰু এতিয়া অলপমান শুকাব দিয়া আদা, নহৰু, জলকীয়াখিনি মই লৈ ল'ম আৰু এইখিনি লৈ এটা বাতিত মই মিহলাই ল'ম সকলোখিনি। আৰু এটা কথা, আজি মই বনোৱা এই আচাৰটো আপোনালোকে লগালগ বনাই লগালগ খাব পাৰিব আৰু ভিনেগাৰ ব্যৱহাৰ নকৰোঁ মই এই আচাৰটোত। বহুতে আচাৰত ভিনেগাৰ ব্যৱহাৰ কৰে, কিন্তু মই এই আচাৰটোত ভিনেগাৰ ব্যৱহাৰ নকৰাকৈ বনাইছোঁ। এই আচাৰটো মই গোটেইখিনি মিক্স কৰি ল'লোঁ, আদা, নহৰু, জলকীয়া। এতিয়া ইয়াত মই হালধি এচামুচ দিম আৰু প্ৰথমে যোগাৰ কৰি থোৱা মছলাখিনিও দি দিম। ইয়াতে মই সকলোখিনি দি মিহলাই পেলাম। এয়া চব মিহলাই ল'লোঁ আৰু এখন পেনত এতিয়া মই তেল গৰম কৰি ল'ম। তেলখিনি গৰম কৰি ল'ম। ইয়াতে তেলখিনি গৰম হয় ইয়াত মই এতিয়া আদা, নহৰুখিনি নিমখখিনি জোখমতে দি ল'ম। জোখমতে দি মিহলাই ল'ম আৰু তেলখিনিও মোৰ গৰমেই হ'ল। তেলখিনি গৰম হ'ল যেতিয়া মই অলপ ঠাণ্ডা হ'বৰ কাৰণে গেছটো অফ কৰি দিছোঁ আৰু ইয়াত মই এতিয়া দি ল'ম এফাল নেমু চেপি ল'ম। নেমুখিনি চেপি তাত মই এতিয়া তেলখিনি দি দিম। এয়া চাওক, বৰকৈ চেঁচা হ'বলৈ দিয়া নাছিলোঁ তেলখিনি মই। এয়া চাওক, হৈ গ'ল আমাৰ আচাৰ ৰেডি। কেনেকুৱা হৈছে জনাবচোন আপোনালোকে। কালাৰটো দেখিলেই নিশ্চয় গম পাব আচাৰ বনোৱাসকলে। আৰু এতিয়া মই এইখিনি অলপ ঠাণ্ডা হ'বলৈ থৈ দিম। সম্পূৰ্ণকৈ ঠাণ্ডা হ'লে মই বটলত ভৰাই ল'ম। এয়া চাওক, মই বৈয়ামত ভৰাই ল'লোঁ এনেদৰে। কেনেকুৱা হৈছে আচাৰটো আপোনালোকে বনাই খাই চাই মোক কমেণ্ট কৰি জনাব প্লিজ। আৰু যদি মোৰ এই ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে এটা লাইক কৰিব আৰু কমেণ্ট কৰি মোক প্লিজ জনাব কেনেকুৱা লাগিলে খাই। আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। তেতিয়াহে মই দিয়া নতুন ভিডিঅ'বোৰ আপোনালোকে সোনকালে পাব। আপোনালোকে এবাৰ প্লিজ এই আচাৰটো বনাই খাই চাব আৰু মোক কমেণ্ট কৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আকৌ এটা ভিডিঅ'তে লগ পাম। আজিলৈ বাই বাই।